Hi guys, welcome back to my YouTube channel. আকৌ এবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। এতিয়া যাবলৈ ওলাইছো শ্বিলং, গতিকে চাই থাকক মোৰ সৈতে। এতিয়া হোটেল আহি পাই গ'লো। এতিয়া অলপমান ফ্ৰেছ হ'ম, তাৰপাছত কিবা এটা খাম, খাই লৈ ওলাই যাম। এইটোৰ মতে আজি মই থাকিম। এতিয়া অলপমান ওলাই আহিছোঁ বজাৰৰ পিনে। চাওঁ কিবা পাওঁ যদি কিনিম, ভাল লাগে যদিহে। এইখন শ্বিলঙৰ পুলিচ বজাৰ হয়, য'ত নেকি এনেকৈ ৰাস্তাৰ কিনাৰত ষ্টলবিলাক লগায় আৰু বহুতো কম দামত কাপোৰবিলাক বিক্ৰী কৰে। 100, 150, 200, 350 তেনেকুৱাতে বস্তুবোৰ কিনিবলৈ পায়। আৰু এইবোৰ দেখিছে, আৰু এই কাষত বিল্ডিংবোৰ যে দেখিছে, এইবোৰৰ ভিতৰত সৰু সৰু শ্বপিং মল আছে। আৰু এইটো বিল্ডিঙৰ অপ'জিটৰ বিল্ডিংটোতো শ্বপিং মল আছে। এয়া শ্বিলঙত আমি এতিয়া ম'ম' খাম। ম'ম' আনিলোঁ আৰু এয়া আনিছিলোঁ খাবলৈ। এইটো পকৰা হয় আৰু এইটো কেপচিকামৰ কি হয় নাজানো দেই। এতিয়া ৰাতিপুৱা 6:30 বাজিছে। এতিয়া মই উঠি গ'লোঁ, উঠি পেলাই গাটো ধুলোঁ, ধুই এতিয়া ৰেডি হ'ম, যিহেতু মেকআপ আছে। 7:30ত গৈ পাব লাগিব, তো চাই থাকক। আৰু ফাৰ্ষ্টতে ওলাই লওঁ, তাৰপিছত দেখাই আছোঁ। এতিয়া ৰেডি হৈ গ'লোঁ, এতিয়া যাম ওলাই। মেকআপ আছে যিহেতু, তো এইমাত্ৰ আহি পালোঁ। মেকআপ কমপ্লিট হৈ মেলি আহি পাইছোঁ মাত্ৰ। তো এতিয়া খাবলৈ লৈছোঁ এয়া। আৰু যিহেতু ৰাতিপুৱা খাই যোৱা নাছিলোঁ, সেইটো কাৰণে ভোক লাগিছে। চ' খাই লওঁ, আৰু খাই লৈ পেলাই কি কৰোঁ চাই থাকক। ইয়াতে এতিয়া দি আছে বৰষুণ। এতিয়া বৰষুণ পূৰা। এতিয়া লাহেকৈ অলপমান পাছত ওলাই যাম আৰু আকৌ আবেলি মেকআপ আছে, ৰিচেপশ্যন লুক। চ' এতিয়া ওলাম আৰু। মেকআপ কমপ্লিট হৈ গ'ল। আজি ঘৰ যোৱাৰ কথা আছিলে মোৰ, কিন্তু ঘৰ যোৱা নহ'ব, কাৰণ মেকআপ কমপ্লিট হওঁতে 8টা বাজিলে। কাৰণ তাহাঁতৰ ৰিচুৱেলছবিলাক ষ্টাৰ্ট হওঁতে লেট হ'ল। আৰু মেকআপ ষ্টাৰ্ট কৰাৰ কথা আছিলে 3টা বজাত, কিন্তু ষ্টাৰ্ট কৰিব লগা হ'ল 5টা বজাত, কাৰণ ব্ৰাইডৰ বহুত কিবা কিবি ৰিচুৱেলছ আছিলে। চ' সেইটো কাৰণে একো নাই বাৰু, আজি থাকিম, কাইলৈ ৰাতিপুৱাহে ঘৰ যাম। আৰু এতিয়া আৰু ইমান ৰাতি ক'ত যোৱা হ'ব। কালি অকণমান প্লেনটো চেঞ্জ হৈ গ'ল। কালি মোৰ ঘৰ যোৱা নহ'লে, কাৰণ মেকআপ কমপ্লিট হওঁতে হওঁতে ৰাতি 8টা বাজিলে। চ' সেইটো কাৰণে যাব নোৱাৰিলোঁ, থাকিব লগা হ'ল ইয়াতে। কিন্তু যোনখন হোটেলত আছিলোঁ 3 তাৰিখে, তাত 4 তাৰিখৰ কাৰণে বুকিং এভেইলেবল নাছিলে, মানে ৰুম খালী নাছিলে, যিহেতু ছিজন টাইম হয় এইটো শ্বিলঙত। তো সেইটো কাৰণে তাত নাপাই যেনে তেনে কিবাকৈ এখন বিচাৰি পালোঁ হোটেল। পাই তাত আহি পাওঁতে 9টা 9:30 বাজিলে। ৰাতি দেখাবলৈ নহ'লে বাৰু।
এতিয়া মই আপোনালোকক দেখাইছোঁ এইমাত্ৰ গা পা ধুই আহিলোঁ গা পা ধুই আহি উঠি এতিয়া লাহেকৈ ব্ৰেকফাষ্ট কৰিবলৈ যাম আৰু তাৰপাছত ঘৰলৈ যাম তো মই কালি যোনটো ৰুমত আছিলোঁ মই আপোনালোকক দেখাই আছোঁ মানে কালিৰ পৰা আজিলৈকে মই এইটো ৰুমতে আছোঁ কালিৰ পৰা আজিলৈ এতিয়া মই এইটো ৰুমতে আছোঁ ভালেই হয় আৰু এতিয়া মই আহিছোঁ খাবলৈ ইয়াতে খাম খাই লৈ তাৰপাছত ওলাম আৰু এয়া এতিয়া খাম আৰু ঢেৰ কিবা কিবি আহি আছে মই মছালা অমলেট অৰ্ডাৰ দিছিলোঁ আৰু লগতে ঢেৰ কিবা কিবি দিব কিন্তু চব নাখাওঁ কাৰণ ঘৰ গৈ পেলাই একেবাৰে ভাতেই খাই দিম আৰু ছিজন টাইমত শ্বিলং আহিলে আপোনালোকে এটলিষ্ট 10 days আগতে হোটেল বুক কৰিব নহ'লে হোটেল পোৱা বহুতেই টান মই 1 day কাৰণে বুক কৰিছিলোঁ কিন্তু নেক্সট ডে থাকিব লগা হোৱাত মই হোটেল পোৱা নাছিলোঁ এভেইলেবল চ' মই 2 দিনৰ কাৰণে পে' কৰিব লগা হ'ল টোটেল 2খন হোটেলত 9,000 যিহেতু এইটো শ্বিলঙত ছিজন টাইম হয় তো সেইটো কাৰণে মই 3,000 মান টকা বেছিকৈ ভৰিব লগা হ'ল একো নাই বাৰু এতিয়া গতিকে ঘৰ যাব লাগে আৰু সোনকালে দেই এইবোৰ আচাৰ হয় ইয়াতে মোৰ চবতকৈ ফেভৰেট হৈছে এইটো বাঁহৰ গাজৰ আচাৰ যেতিয়াই আহোঁ মই এইটো লওঁ এইবোৰ খাচীয়া হালধি এইবোৰ খাচীয়া জলকীয়া গুড়ি আণ্টি ये क्या है তামোল পাণ और এইটো তামোল পাণ হয় গোটাৱালা তামোল এইবিলাক শ্বিলঙৰ তামোল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম নতুন ভিডিঅ' এটাৰ সৈতে চ' বাই বাই গাইজ